আপোনালোকক পোনপ্ৰথমে আমি NDFB এক্স NDFB হৈ পেলাই প্ৰথমে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱাকালি আমি নিউজত যিটো পৃথিৱী নাৰায়ণ দেৱ মেছে যিটো আমাৰ ফৰেষ্ট BTC EMৰ এগেইনষ্টত যিবিলাক কথা কৈছে আৰু NDFB লৈ পেলাই যিখিনি কথা কৈছে তাৰ ওপৰত আমি কেইটামান ক্লিয়াৰিফিকেশ্যন দিম বুলি আজি আপোনালোকক ইয়াত আমন্ত্ৰণ কৰা হ'ল। তো প্ৰথমতে তেখেতে কৈছে যে ভেঞ্চাৰ কলেজৰ কেঞ্চাৰ প্ৰফেচাৰ বুলি। তো তেখেতক এইটোৱে ক'ব বিচাৰোঁ যে যিটো কথা তেখেতে কৈছে তাৰমানে সেইটো নৰ্মছ তেখেতৰ নাই বুলি কৈছে। 50% যিটো মাৰ্ক লাগে বুলি কৈছে, তথাপিও তাত যে সি ইমান বছৰ চাকৰিটো কৰিলে, সেইটো যোনে তাক ৰিকুৱেট কৰিছে, মই ভাবোঁ সেইটো তেখেতৰ সিহঁতৰ কথা এইবিলাক। কিন্তু পাৰ্টিক লৈ পেলাই যিটো তেখেতে ক'লে যে আৰ্মছ এমুনিশ্যন ট্ৰেইনিং পোৱা নাই, কিবা পোৱা নাই, মই এটা কথা এইটো তেখেতে জানাটো ভাল যে NDFB বোলাটো আৰু বড়োলেণ্ড আৰ্মি বোলা দুটা, এইটো পাৰ্টি উইংটো হ'ল আমাৰ NDFB, তাৰপিছত হ'ল বড়োলেণ্ড আৰ্মি বুলি কোৱাটো যিটো আৰ্মছ আৰ্মি হয় এইটো আমাৰ। তো আমাক পাৰ্টি চলাবৰ কাৰণে যিটো আমাৰ 15জনীয়া এটা কাউন্সিল থাকে, য'ত প্ৰেছিডেণ্টৰ পৰা লৈ পেলাই আমাৰ কিছুমান ছেক্ৰেটাৰী থাকে। তো সিহঁতক এনেকুৱা নহয় যে আৰ্মছৰ ট্ৰেইনিং লাগে বুলি কৈ পেলাই। আৰু তেখেতে কৈছে যে নৰ্থ ইষ্টৰ টপাৰ বুলি কৈছিলে তেখেতে। তো আৰু ফায়াৰিং ৰেঞ্জত তেখেতে মাতিছে। তো মই ভাবোঁ তেখেতে ফায়াৰিং ৰেঞ্জত যদি ইমানেই যদি টপাৰ আছিলে নৰ্থ ইষ্টৰ ভিতৰত, তেখেতে ইণ্ডিয়াৰ কাৰণে গৈ পেলাই অলিম্পিকত ভাগ লৈ পেলাই গ'ল্ড মেডেল লৈ আহিলে খুব ভাল বুলি মই ভাবোঁ। আৰু তেখেতে কৈছে তাৰমানে কি বেকাৰ ভাত চাউল কিবা কিনিবলৈ নোৱাৰাৰ কাৰণে তেখেতে সংগঠনত গৈছে বুলি কৈছে। তো তেখেতে কি এইটোকে ক'ব বিচাৰিছে যে তাৰমানে NDFBটো এটা এনেকুৱা প্লেটফৰ্ম য'ত নেকি যিবিলাক মানুহে কাম ধান্দা নকৰে বা বেকাৰ, তেখেতসকলৰ কাৰণে এটা প্লেটফৰ্ম বুলি তেখেতে ক'বলৈ কৈছে। সেইটো মিছা কথা। আৰু আমি পোৱা নোপোৱাটো লৈ পেলাই আমি তেখেতৰ পৰা কোনো আমাক ফটো বা তেখেতৰ এইটো সহানুভূতি আমাক নালাগে। আমি আগতেও NDFBত এইটো কাৰণে জইন কৰা নাই যে আমি প্ৰপাৰ্টি বনাবৰ কাৰণে, আমি বিল্ডিং বনাবৰ কাৰণে আমি যোৱা নাই। আমি গৈছোঁ নিজৰ জাতিক আমি ভাল পাওঁ কাৰণে আমি সংগ্ৰাম কৰিবলৈ গৈছোঁ। এইটো নহয় যে আমি আজি একো পোৱা নাই বা কিবা পোৱা নাই। আৰু তেখেতে কোনটো বেছত ট্ৰেইনিং লৈছে বুলি কৈছে ফেৰেংগাক, তেখেতে মই একচুৱেলি চিফ ইনষ্ট্ৰাক্টৰ কম ৰিক্ৰুটিং অফিচাৰ আছিলোঁ ৰেপগন, ৰাজেন্দ্ৰ ইমাৰী বুলি কয় মোক। তো মই নিজে তেখেতক ৰিকুৱেট কৰিছোঁ আৰু মই নিজে তেখেতক বেছিক যিটো ফিজিকেলি যিটো আমাৰ আৰ্মিৰ ট্ৰেইনিং হয় সেইটোৰ বাদে আমাৰ যিখিনি ট্ৰেইনিং আছে, যিখিনি দিব লাগে সেইখিনি আমি তাক দিছোঁ। আৰু তেখেতে বেষ্টটো সুধিছে, বেষ্টটো হ'ল তেখেতৰ 39 বেষ্টত তেখেতক আমি তাত আমাৰ লগত প্ৰুফো আছে, ডকুমেণ্টছ আছে যিবিলাক। তো সেইটো কথা। আৰু তেখেতৰ ছিগনেচাৰ কৰিবলৈ পায় নাপায় একৰ্ডৰ ওপৰত, যিহেতু পাৰ্টিৰ যিটো টপ মষ্ট লিডাৰ প্ৰেছিডেণ্ট বুলি কয় তেখেতসকলেহে ছিগনেচাৰ কৰিছে। তাত GS সকলে BTR একৰ্ডত যিটো ছিগনেচাৰত যিটো চাইন, কোনো পাৰ্টিৰ GS বিলাকে এইটোত ছিগনেচাৰ কৰা নাই। এইবিলাক মানে ভেলুলেছ টপিক আৰু এইবিলাক। তো আমি এইবিলাকৰ পৰা তেখেতক এইকাৰণে অনুৰোধ জনাওঁ, আমিতো চিনিয়ে নাপাওঁ তেখেতক। যেতিয়া মিডিয়েটৰ হৈ পেলাই তেখেতে NDFBক আনিছে, তেতিয়াৰ পৰাহে আমি কোনোবা ৰজাৰ বংশৰ ল'ৰা বুলি তাক চিনি পাইছোঁ। যে তো এতিয়া তেখেতে নিজকে ষ্টাব্লিছ, তেখেতে লিডাৰ বা কিবা এটা নহয়, NDFBৰ কাৰণেই তাক কোনোবা চিনি পাইছে। আৰু আজি NDFBক যিবিলাক কথা কৈ আছে সেইটো মানে যেতিয়া আমাৰ মাজত ডাঙৰ আৰু সৰুৰ মাজত কাজিয়া হৈ পেলাই কোনোবা এজনে গৈ পেলাই ডাঙৰকো ক'ব যে আপুনি ডাঙৰ হৈ পেলাই বুজিব লাগিছিলে, আৰু সেই সৰুটোকো ক'বহি আপুনি সৰু হৈ পেলাই ডাঙৰক সন্মান দিব নাজানে। এই দুই টাইপৰ পৰা সি কাজিয়া লগোৱাৰ এইবিলাকৰ পৰা তেখেতে দূৰত থাকিব লাগে। আৰু যিহেতু আৰ্মিত স্কুলৰ পৰা তেখেতে আহিছে বুলি কৈছে, মই ভাবোঁ আৰ্মি ডিচিপ্লিনটো তেখেতে আমাতকৈ বহুত ভাল জানিব। তো আৰ্মি ডিচিপ্লিনত থাকি পেলাই আমাৰ কোন সময়ত কি ক'ব লাগে, কি কৰিব লাগে সেইবিলাক তেখেতে চোৱাটো ভাল। কিয় বুলি ক'লে এতিয়া BTCত যিমানখিনি আমাৰ মাজত শান্তি বা পিছ যিখিনি আহিছে সেইটোত তাৰমানে তেখেতে সোমাই পেলাই এনেকৈ মন্তব্যবিলাকৰ পৰা দূৰত থাকিব লাগে। আমাৰ ফালৰ পৰা সেইটোকে থাকি ভাল পোৱা মানুহ, আমি কাৰোবাৰ ওপৰত তাৰমানে এনেকৈ
কিবা এটা সেইটোতো একশ্যনটোতো হ'বই। তেখেতে যিহেতু যিবিলাক ইলিগেশ্যন আনিছে সেইবিলাকৰ ওপৰত আমি এতিয়ালৈকে তেখেতৰ ওপৰত যিটো আমাৰ লিগেলি প্ৰচেছত যিটো কৰিব লাগে সেইটো কৰিম বুলি আমি আলোচনা কৰিছোঁ। আৰু এতিয়ালৈকে তাৰমানে দিয়া হোৱা নাই। তেখেতে এইবিলাকৰ পৰা দূৰত থাকিব লাগে, বাছ ইমানেই আৰু।